Hello student, এই ভিডিঅ'টোত মই সদ্য অনুষ্ঠিত হৈ যোৱা নগাঁও জিলাৰ এনুৱেল এক্সাম 2025 ক্লাছ 9 ছ'চিয়েল সায়েন্সৰ কোৱেশ্চন পেপাৰখন মই ডিসকাস কৰিবলৈ লৈছোঁ বেসিক্যালি এমসিকিউ খিনি আৰু এই কোৱেশ্চনখিনিৰ সমাধানৰ বাবে বিভিন্ন ছাত্ৰ-ছাত্ৰীয়ে হোৱাটছআপ যোগে মোক মেছেজ কৰি আছে তো তেওঁলোকৰ ৰিকুৱেষ্টটো ৰাখি এই ভিডিঅ'টো ক্ৰিয়েট কৰিছোঁ বৰটা ইচ্ছা নাছিল তথাপিতো যাতে নগাঁও ডিস্ট্ৰিক্টৰ ছাত্ৰ-ছাত্ৰীসকলে এমসিকিউ খিনি চেক কৰি ল'ব পাৰে কিমানটা শুদ্ধ হ'ল কাৰণ এতিয়ালৈকে ইয়াৰ ওপৰত কোনো ভিডিঅ' বনোৱা নাই তো আহা তেতিয়াহ'লে আৰু সময় নষ্ট নকৰি আমি এমসিকিউ খিনি ডিসকাস কৰোঁ তো ইয়াত তোমালোকে দেখা পাইছা পাৰ্ট 8 মুঠ 45 টা এমসিকিউ দিছে তাৰ এক নম্বৰটো দিছে কোনজন আহোম ৰজাই প্ৰথমে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল তো ইয়াত আমাক যি চাৰিটা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন এ সুহুংমুং বাকি দুই নম্বৰটো দিছে উদৰ প্ৰেৰণ পত্ৰৰ সৈতে উত্তৰপুতভাৱে সম্পৰ্ক আছে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন এ এডুকেশ্যন অৰ্থাৎ শিক্ষা Next question number 3 দিছে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত স্থায়ীভাৱে শাসন কৰাৰ উদ্দেশ্য আছিল ইয়াত শুদ্ধ অপচনটো হ'ব লাগে অপচন এ ভাৰতত বাণিজ্যিক আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ প্ৰথম অৱস্থাত আছিল এটো উদ্দেশ্য Question number 4 ভাৰতত প্ৰকাশিত প্ৰথম বাতৰি কাকত আছিল তো ইয়াত আমাক যি চাৰিটা বিকল্প উত্তৰ দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি দা বেংগল গেজেট যিখন 1780 খ্ৰীষ্টাব্দত প্ৰকাশ হৈছিল Next question number 5 দিছে পৰ্বতীয়া গোসাঁই কোন আছিল ইয়াত শুদ্ধ অপচনটো হ'ব অপচন বি ৰুদ্ৰসিংহ নেক্সট কোৱেশ্চন নম্বৰ 6 দিছে তলৰ কোনে প্ৰথমে মোৱামৰীয়াসকলৰ ৰজা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল তো ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন ডি ৰমাকান্ত কোৱেশ্চন নম্বৰ 7 দিছে ইংৰাজে কোনটো নীতিত বিশ্বাস কৰিছিল ইয়াত শুদ্ধ অপচনটো হ'ব অপচন ডি ড্ৰাইভ এণ্ড ৰুল অৰ্থাৎ বিভাজন আৰু শাসন নেক্সট কোৱেশ্চন নম্বৰ 8 দিছে মানহেনা অসমলৈ অহাৰ সময়ত অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল ইয়াত আমাৰ যি চাৰিটা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি পূৰ্ণানন্দ বুঢ়াগোহাঁই কোৱেশ্চন নম্বৰ 9 দিছে মছলিপট্টমত ইংৰাজৰ প্ৰথম বাণিজ্যিক কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল ইয়াত শুদ্ধ অপচনটো হ'ব অপচন সি 1611 এডি এডোডোমিনি কোৱেশ্চন নম্বৰ 10 বিটিএডিত তলত উল্লেখ কৰা কোনখন জিলা অন্তৰ্ভুক্ত নহয় ইয়াত শুদ্ধ অপচনটো হ'ব অপচন বি শ্ৰীভূমি যিখন বৰাক ভেলীত আছে কোৱেশ্চন নম্বৰ 11 সমচাপ ৰেখাবোৰ হৈছে ইয়াত আমাক দিয়া অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি ইকুৱেল প্ৰেছাৰ অৰ্থাৎ সমচাপ নেক্সট কোৱেশ্চন নম্বৰ 12 দিছে গৰাখহনীয়া হৈছে ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন সি লেটাৰেল ইৰোজিয়ন অৰ্থাৎ পাৰ্শ্বখনন কোৱেশ্চন নম্বৰ 13 দিছে তলৰ কোনখন ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনৈ নহয় ইয়াত দক্ষিণ পাৰৰ উপনৈ নহয় অপচন এ ননৈ Next question number 14 দিছে বতাহৰ বেগৰ একক হ'ল ইয়াত শুদ্ধ অপচনটো হ'ব অপচন সি নট Question number 15 তলৰ কোনটো উষ্ণ বতাহ নহয় ইয়াত আমাক যি চাৰিটা অপচন দাঙি ধৰিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন ডি মিষ্ট্ৰেল Question number 16 মেঘালয় অসমৰ পৰা বিভাজিত হৈছিল মেঘালয় অসমৰ পৰা বিভাজিত হোৱা চনটো হৈছে অপচন এ 1970 Question number 17 দিছে ফৰ্ট উইলিয়ামৰ পুৰণি নাম কি আছিল ইয়াত শুদ্ধ অপচনটো হ'ব অপচন সি কলিকতা ব্যৱসায় কেন্দ্ৰ বা কেলকাতা ট্ৰেড চেণ্টাৰ ইনত এটা এছাৰচন দিছে 1857 চনৰ বিদ্ৰোহক ভাৰতীয় ইতিহাসবিদসকলে প্ৰথম স্বাধীনতা যুদ্ধ বুলি অভিহিত কৰিছে এটো সত্য হয় আৰু ইয়াৰ ৰিজন এটা দিছে যে প্ৰথমবাৰৰ বাবে ভাৰতীয় সমাজৰ বিভিন্ন শ্ৰেণী একত্ৰিত হৈ এক জাতি হিচাপে যুঁজি বিদেশী আধিপত্যৰ পৰা মুক্তি পাবলৈ চেষ্টা কৰিছিল এটো সত্য ইয়াৰ এছাৰচনৰ এটো শুদ্ধ ব্যাখ্যা দাঙি ধৰিছে গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন সি এএন আৰু আৰএন দুইটা শুদ্ধ আৰএন হৈছে এএনৰ শুদ্ধ ব্যাখ্যা কোৱেশ্চন নম্বৰ 19 দিছে ইংৰাজৰ বিপক্ষে বিদ্ৰোহ কৰা প্ৰথমজন অসমীয়া কোন আছিল এটো একেবাৰে সিম্পল হয় এই কোৱেশ্চনটো ৰিপিট হৈ থাকে তো ইয়াত শুদ্ধ অপচনটো হ'ব অপচন ডি গুমধৰ কোঁৱৰ কোৱেশ্চন নম্বৰ 20 দিছে আহোমসকলৰ প্ৰধান উপহাস্য দেৱতা কোন আছিল ইয়াত শুদ্ধ অপচনটো হ'ব অপচন সি হোমদেৱ Question number 21 এটা আমাক এছাৰচন দিছে যে 19 শতিকা আৰু 20 শতিকাৰ আৰম্ভণিতে হোৱা সামাজিক ধৰ্ম সংস্কাৰ আন্দোলন ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদৰ ধাৰণাক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত মহত্বপূৰ্ণ আছিল এটো সত্য হয় আৰু ৰিজনটো দিছে আন্দোলনসমূহ মূলতঃ ধৰ্মীয় আচাৰ ব্যৱহাৰৰ সৈতে জড়িত আছিল আৰু ৰাজনৈতিক বিষয়ত তেওঁলোকৰ আগ্ৰহ কম আছিল এই ৰিজনটো সত্য হয় অৱশ্যে এছাৰচনৰ লগত ইয়াৰ বৰটা লিংক নাই গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন ডি এএন আৰু আৰএন দুইটা শুদ্ধ কিন্তু আৰএন এএনৰ শুদ্ধ ব্যাখ্যা নহয় কোৱেশ্চন নম্বৰ 22 মানৰ অসম আক্ৰমণৰ তাৎক্ষণিক ফলাফল কি আছিল মোৰ বোধেৰে ইয়াত শুদ্ধ অপচনটো হ'ব লাগে অপচন সি ব্ৰিটিছ শাসন আৰম্ভ হৈছিল তোমালোকেটো কমেন্ট কৰি জনাবাচোন কোনটো সত্য হ'ব
কোৱেশ্যন নম্বৰ 23 দিছে ভাৰতত প্ৰৱেশ কৰা প্ৰথমজন ইংৰাজ নাবিক কোন আছিল তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ফ্ৰান্সিছ ড্ৰেক কোৱেশ্যন নম্বৰ 24 দিছে যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ গৃহভূমি ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ USA অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ কোৱেশ্যন নম্বৰ 25 দিছে দ্বৈত নাগৰিকত্ব দেখা পোৱা যায় দ্বৈত নাগৰিকত্ব দেখা পোৱা চৰকাৰবিধ হৈছে অপশ্যন ডি যুক্তৰাষ্ট্ৰীয় চৰকাৰত নেক্সট কোৱেশ্যন নম্বৰ 26 দিছে ভাৰতত প্ৰথম অকংগ্ৰেছীয় চৰকাৰ গঠন হৈছিল ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1977 চন যিটো মোৰাৰজী দেশাইৰ নেতৃত্বত গঠিত হৈছিল কোৱেশ্যন নম্বৰ 27 দিছে তেলেগু দশমৰ প্ৰভাৱিত ৰাজ্য ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি অন্ধ্ৰপ্ৰদেশ কোৱেশ্যন নম্বৰ 28 দিছে সংসদীয় পদ্ধতিৰ চৰকাৰ সম্পৰ্কে তলৰ কোনটো বক্তব্য ভুল ইয়াত আমাক যি চাৰিটা উক্তি দাঙি ধৰিছে তাৰ ভিতৰত ভুল উক্তিটো হৈছে অপশ্যন চি মন্ত্ৰী পৰিষদ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয় আচলতে হয় হ'ব লাগিছিলে কোৱেশ্যন নম্বৰ 29 দিছে তলৰ কাক পূবৰ আমাজন বুলি জনা যায় ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি দিহিং পাটকাই তো অতিকে ইম্পৰ্টেণ্ট হয় কোৱেশ্যন নম্বৰ 30 দিছে চানডুবি হ্ৰদ কোন বছৰত হোৱা ভূমিকম্পৰ বাবে সৃষ্টি হৈছিল ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 12 জুন 1897 12 জুলাই 1897 চন 31ত আমাক মিলাবলৈ দিছে তো ইয়াক আমি যদি শুদ্ধভাৱে মিলাবলৈ যাওঁ ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি A3 B4 C2 D1 কোৱেশ্যন নম্বৰ 32 দিছে তলত দিয়া পৰিঘটনাবোৰ ক্ৰম অনুসৰি সজোৱা তো ইয়াক আমাক কিছুমান ঘটনাৰাজিয়ে উল্লেখ কৰিছে আৰু সেইবিলাকক যদি সংঘটিত হোৱা চন অনুসৰি আমি একাধিক্ৰমে সজাবলৈ যাওঁ ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন CADB নেক্সট কোৱেশ্যন নম্বৰ 33 আমাক পুনৰ মিলাবলৈ দিছে মেটছ দ্য ফলোয়িং ইয়াত কাশ্মীৰত আছে উলাৰ হ্ৰদ আৰু ৰাজপুতনাত আছে সম্বৰ হ্ৰদ উৰিষ্যাত আছে চিল্কা আৰু মণিপুৰত আছে লেকটক গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি A2 B1 C4 D3 নেক্সট কোৱেশ্যন নম্বৰ 34 দিছে ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনা সম্পৰ্কে তলৰ কোনটো কথা শুদ্ধ ইয়াত আমাক পঞ্চবাৰ্ষিক পৰিকল্পনাৰ চাৰিটা উদ্দেশ্য দাঙি ধৰিছে আৰু এইবিলাকক যদি আমি ভালদৰে বিবেচনা কৰি চাওঁ ইয়াত 4 নম্বৰ উদ্দেশ্যটো বৰটা গ্ৰহণযোগ্য নহয় গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1 2 আৰু 3 এইকেইটা শুদ্ধ কোৱেশ্যন নম্বৰ 35 ভাৰতৰ দৰিদ্ৰতাৰ সীমাৰেখাৰ ভেটি কি ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কেলৰি কোৱেশ্যন নম্বৰ 36 দিছে 2011 চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা কিমান ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 121 কোটি কোৱেশ্যন নম্বৰ 37 দিছে তলৰ কোনটো উৎপাদনৰ এটা উপাদান ইয়াত উৎপাদনৰ উপাদানটো হৈছে অপশ্যন বি সাপ্লাই বা যোগান নেক্সট কোৱেশ্যন নম্বৰ 38 পুনৰ এটা আমাক এছাৰচন দাঙি ধৰিছে আৰু লগত এটা ৰিজন দাঙি ধৰিছে আৰু এইকেইটাক যদি আমি ভালকৈ বিবেচনা কৰি চাওঁ তেতিয়াহ'লে এছাৰচন আৰু ৰিজন উভয়ে শুদ্ধ আৰু ৰিজনে এছাৰচনৰ শুদ্ধ ব্যাখ্যা দাঙি ধৰিছে তো এই ক্ষেত্ৰত আমাক যি চাৰিটা অপশ্যন দাঙি ধৰিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি AN আৰু RN দুইটা শুদ্ধ RN ANৰ শুদ্ধ ব্যাখ্যা কোৱেশ্যন নম্বৰ 39 দিছে তলৰ চিত্ৰটো চিনাক্ত কৰা এটা চিত্ৰ আমাক দিছে আৰু এই চিত্ৰটো হৈছে অপশ্যন বি হিমবাহীয় শৃংগ কোৱেশ্যন নম্বৰ 40 পুনৰ আমাক মিলাবলৈ দিছে আৰু ইয়াক যদি আমি শুদ্ধভাৱে মিলাবলৈ যাওঁ ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি A4 B3 C1 D2 কোৱেশ্যন নম্বৰ 41 পুনৰ এটা এছাৰচন দাঙি ধৰিছে জনমত গঢ় দিয়াত ৰাজনৈতিক দলসমূহে মূল ভূমিকা পালন কৰে এইটো সত্য হয় আৰু ৰিজনটো দিছে দলসমূহে বিষয়সমূহ উত্থাপন কৰি তোলে আৰু কেতিয়াবা জনসাধাৰণৰ অভিযোগসমূহ সমাধানৰ বাবে আন্দোলন আৰম্ভ কৰে এইটো সত্য হয় অৱশ্যে এছাৰচনৰ লগত ইয়াৰ বৰ এটা সম্পৰ্ক নাই গতিকে এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি AN আৰু RN দুইটা শুদ্ধ কিন্তু RN ANৰ শুদ্ধ ব্যাখ্যা নহয় নম্বৰ 42 দিছে বাংলাদেশৰ সীমান্তৱৰ্তী ভাৰতৰ ৰাজ্যসমূহ হ'ল ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মেঘালয় অসম পশ্চিমবংগ ত্ৰিপুৰা নেক্সট কোৱেশ্যন নম্বৰ 43 দিছে উপক্ৰান্তীয় উচ্চচাপ আৰু বিষুৱীয় নিম্নচাপৰ মাজত প্ৰবাহিত নিয়ত বতাহক কোৱা হয় ইয়াত আমাৰ শুদ্ধ অপশ্যনটো মোৰ বোধেৰে হ'ব লাগে অপশ্যন বি ট্ৰেড উইণ্ডছ যিটো বাণিজ্য বতাহ বুলি কোৱা হয় নেক্সট কোৱেশ্যন নম্বৰ 44 আমাক এটা এছাৰচন দাঙি দিছে যে বাৰ্ষিক গড় বৰষুণ 200 চেণ্টিমিটাৰতকৈ অধিক হোৱা অঞ্চলত ঘাঁহজাতীয় উদ্ভিদ হোৱা দেখা যায় এইটো অসত্য হয় কাৰণ বাৰ্ষিক গড় বৰষুণ 200 চেণ্টিমিটাৰতকৈ অধিক হ'লে তাত চিৰসেউজীয়া উদ্ভিদহে
হোৱা দেখা যায় আৰু ৰিজন যিটো দিছে এই উদ্ভিদৰ ভিতৰত চুটি ঘাঁহ বন আৰু কাঁইটীয়া জোপোহা উদ্ভিদেই প্ৰধান এইটো শুদ্ধ হয় কাৰণ এই উদ্ভিদসমূহ ঘাঁহজাতীয় উদ্ভিদৰ অন্তৰ্ভুক্ত গতিকে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি AN is false RN is true অৰ্থাৎ AN অশুদ্ধ RN শুদ্ধ 45 দ্য লাষ্ট MCQ তলৰ কোনটো হিমালয় পৰ্বত শ্ৰেণী পশ্চিম অংশত দক্ষিণৰ পৰা উত্তৰ দিশলৈ শুদ্ধ তো ইয়াত আমাক যি চাৰিটা অপশ্যন দাঙি ধৰিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব লাগে অপশ্যন ডি শিৱালিক বৃহত্তৰ হিমালয় ক্ষুদ্ৰ হিমালয় তো ডিয়াৰ ষ্টুডেণ্ট এয়া আছিল সদ্য অনুষ্ঠিত হৈ যোৱা নগাঁও জিলাৰ ক্লাছ 9ৰ এনুৱেল এক্সাম 2025ৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ MCQখিনিৰ মই এনচাৰসমূহ দিবলৈ ইয়াত চেষ্টা কৰিলোঁ বহুতো ছাত্ৰ ছাত্ৰীয়ে এনচাৰসমূহ বিচাৰি মোলৈ মেছেজ কৰি আছিলে তো তেওঁলোকৰ লগতে বাকী নগাঁও ডিষ্ট্ৰিক্টৰ সকলো ছাত্ৰ ছাত্ৰীয়ে চেক কৰিব পাৰিব তেওঁলোকৰ MCQ কিমানকেইটা শুদ্ধ হ'ল ইতিমধ্যে 27 মাৰ্চত গুণোৎসৱৰ ৰিজাল্ট ঘোষণা কৰিব বুলি জনাইছে বিভাগীয় কৰ্তৃপক্ষই আৰু তাৰ পিছতে হয়তো 28-29 তাৰিখৰ ভিতৰতে তোমালোকৰ ৰিজাল্ট দিব আশা কৰোঁ সকলোৰে ৰিজাল্ট ভাল হ'ব তো নেক্সট ইয়েৰৰ কাৰণে শুভেচ্ছা থাকিল ক্লাছ 10ৰ বাবে চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আন এটা ভিডিঅ'ত পুনৰ তোমালোকক লগ পাম আজিলৈ আহোঁ ধন্যবাদ